নমস্কাৰ মনিকাছ ক্ৰিয়েশ্যনৰ ইউটিউব চেনেলৰ সমূহ পৰিয়ালবৰ্গক মোৰ তৰফৰ পৰা দুৰ্গা পূজাৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ সকলোকে আৰু লগতে মোৰ চেনেলৰ আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত থাকিব মই দুৰ্গা পূজাৰ উপলক্ষে কি কাপোৰৰ কালেকশ্যন কি কাপোৰ বা শ্বপিং কৰিলোঁ আপোনালোকক দেখাম। সেয়ে ভিডিঅ'টো সৰুকৈ লৈ আহিছোঁ। পূজা কাপোৰ পিন্ধি পূজাও চালোঁ। ভিডিঅ'টো আপোনালোকক আজিহে দিম। মই ভিডিঅ'টো কৰা হোৱা নাছিলে। আজিকালি সময়বোৰ মিলাবলৈ বহুত দিগদাৰ হৈছে, সময়ৰ অভাৱ হৈ গৈছে বহুতো, সেইকাৰণে দেৰিকৈ হ'লেও আপোনালোকক এই শ্বপিং ভিডিঅ'টো দিবলৈ চেষ্টা কৰিলোঁ। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এয়া ৰেডি কৰি লৈছোঁ দেখাবৰ কাৰণে। এয়া ল'ৰাৰ জিন্স, পূজা চাই এইকেইদিন ঘূৰিছে। এইটো পেণ্টটো দেখুওৱা গ'ল, এইটো চাৰ্টটো ফুল চাৰ্ট হয়। কাপোৰকেইটা গোটেইকেইটাই চফ্ট হয়, চিম্পুল যদিও। এইটো টি চাৰ্ট হয়, ফুল বিশালৰ পৰা লৈছে। এইটো আৰু এটা এইটো বিশালৰ পৰা লৈছে 299ত। দামটো কমতেই পাইছে বাৰু। কালাৰটো বেয়া লগা নহয় বাৰু, ঠিকে আছে। এইটো ফুলেই হয়। এইবাৰ দেখাবলৈ লৈছোঁ ছোৱালী কাপোৰ। এইটো বডিকৰ্ণ হয়, ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছে। আৰু এটা এইটো টপ, এইটো মই ইয়াৰ দোকানৰ পৰাই লৈ দিছোঁ। আৰু লগতে এইটো স্কাৰ্ট হয়, টপটোৰ লগত পিন্ধিব পৰাকৈ। ছোৱালীৰ কাৰণে জিন্স এটা অৰ্ডাৰ কৰিছোঁ আৰ্বেনিক এপটোৰ পৰা। আৰ্বেনিক এপটো যিহেতুকে ইণ্টাৰনেশ্যনেল এপ হয়, আমাৰ ইণ্ডিয়াৰ নহয়, গতিকে দেৰি হয় অহাত। কিন্তু বহুত আগতেই দিব লাগিছিলে, কিন্তু দিয়া নহ'লে, সেইকাৰণে দেৰি হ'ব বাৰু। স্ক্ৰীণতে লগাই দিম বাৰু। মিষ্টাৰৰ কাৰণে এইটো টি চাৰ্ট ফুল চাৰ্ট হয়। কালাৰটো খুবেই ভাল লাগিছে, বেয়া লগা নাই। কাপোৰটো চফ্ট হয়। মিষ্টাৰৰ কাৰণে এই চাৰ্টটোৱে ল'লোঁ। তেওঁ ইমান ল'বলৈ নিবিচাৰে, আমি দিলেহে লয় আৰু সেইকাৰণে চাৰ্টটোকে দিলোঁ। পিন্ধি পূজাও চালে। এইবাৰ আহোঁ মোৰ বস্তুকেইটালৈ। এইটো জিন্স পেণ্ট হয়, 399 ইয়াৰ দামটো। বিশালৰ পৰা লৈছিলোঁ। যোৱাটো ব্লগত দেখাইছোঁ আপোনালোকক। আৰু এইটো কুৰ্তি, দুটা কুৰ্তি লৈছিলোঁ ক্লাছিক মেগামাৰ্টৰ পৰা। কিন্তু ক্লাছিক মেগামাৰ্টৰ কাপোৰখিনি খুবেই ভাল, মই তাৰ পৰাই লওঁ কুৰ্তিবোৰ বেছিভাগ। আৰু এইটো অকণমান বহল হয়, 1 ইঞ্চিমান চিলাই দিব লাগিব। আৰু কেনেকুৱা লাগিছে বস্তুকেইটা কমেণ্ট কৰি জনাব। আৰু এটা কুৰ্তি প্লাজো ছেট লৈছিলোঁ আৰু এযোৰ। এইটো আৰু ইয়াৰ পায়জামা, এইটো ছেট হয়। ক্লাছিকৰ পৰাই লৈছিলোঁ সেই দুযোৰ। এইটো লং স্কাৰ্ট হয়, গোটেইকেইটা বস্তুৰে। আৰু এইটো শ্বৰ্ট নাইটি হয়। আৰু এইটো দাম শুনিলে আপোনালোকে আচৰিত হ'ব। ইয়াৰ দামটো হৈছে মাত্ৰ 100 টকা। বহুত ভাল হয় কাপোৰটো, চফ্ট হয়, পিয়'ৰ কটন হয়। কিন্তু মই বহুত কমতেই পালোঁ। এইটো বেগ বিশালৰ পৰা আনিছিলোঁ, কৈছিলোঁৱেই মই আপোনালোকক, লগতে দেখাইছিলোঁ বাৰু। আৰু চেণ্ডেল এযোৰ। দিদিৰ কাৰণে আনিছোঁ, আমাৰ ৰিলেক্সো হয়। প্ৰতিবাৰে শাৰী দি থকা হৈছে, ভাবিছোঁ এইবাৰ চেণ্ডেল এযোৰকে দিম। আমাৰ মোৰ কাৰণে স্কাৰ্ট, আৰু তাৰ লগত এইটো টপ। আমাৰ মৌ গৈছে মামাকৰ ঘৰলৈ ডিব্ৰুগড়, গতিকে আহিলেহে দিব পাৰিম, কিনি থৈছোঁ বাৰু।
পূজাৰ পাছত আহিব আৰু লগতে আমাৰ বা ল'ৰাটোলৈ কিনিলোঁ দিলোঁ বাৰু গুণগুণক এই ঘড়ীটো যে আপোনালোকক মই দেখাইছিলোঁ এটা ভিডিঅ'ত এইটো মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ আজিও আকৌ দেখাইছোঁ কাৰণ আজি ভিডিঅ'টো হৈছে শ্বপিং ভিডিঅ' সেইকাৰণে মই দুৰ্গা পূজাত কি ল'লোঁ সেই শ্বপিংখিনিৰ লগতে এইটো দেখাই দিলোঁ বাৰু পূজাৰ কাৰণে লৈছিলোঁ বাৰু এয়া আছিলে আমাৰ দুৰ্গা পূজাৰ শ্বপিং কেনে পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু যিসকলে এতিয়াও মনিকাছ ক্ৰিয়েশ্যন ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেলটো এবাৰ টাচ কৰি অল কৰি ৰাখিব যাতে আহিব লগা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমে পাই থাকিব অন্য এটা বেলেগ ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ অতি সোনকালে আজিলৈ বাই বাই